নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে অসম শিক্ষক নিযুক্তিৰ অন্য এটা বিজ্ঞাপন, য'ত আপোনালোকৰ 4669টা পদ তেওঁলোকে মুকলি কৰিছে। এতিয়া এই পদবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব বা এপ্লাই কৰিবলৈ হ'লে কোনকেইজন প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ এবাৰ ভালদৰে চাই ল'ব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। যিখন তেওঁলোকে নটিচ জাৰি কৰিছে, গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন, আছাম কাহিলীপাৰা, গুৱাহাটী 19। এডভাৰটাইজমেণ্টখনত দিছে উইথ এ ভিউ টু ছাপৰ্ট ষ্ট্ৰেংথ এণ্ড ইম্প্ৰুভ দ্য কোৱালিটি অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন দ্য ষ্টেট অফ আছাম এণ্ড ইন pursuance of government appointment via government letter number E55790819 dated 21/11/2024 in exercise of powers under the Assam Secondary Education Provincialization 4th Amendment Rules 2024. Online applications are hereby invited from willing and eligible candidates who are working as additional contractual teacher under secondary education Assam through the official website of DSC Assam, https://madhyamik.assam.gov.in for filling of 4,669 in the initial pay of pay band to PV2 raise 14,000 to 70,000 plus grade pay raise 8,700 and under allowances admissible as per the Assam Services Revision of Pay Amendment Rules 2019. তেওঁলোকে কৈছে যে অসমত মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নয়ন, সমৰ্থন আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে আৰু চৰকাৰী অনুমোদন পত্ৰ নম্বৰ E557908/19 তাৰিখ 21 নৱেম্বৰ 2024 অনুসৰি আৰু অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৰণ তথা চতুৰ্থ সংশোধনীৰ বিধি 2024 অনুসাৰে মাধ্যমিক শিক্ষা অসমৰ অন্তৰ্গত অতিৰিক্ত চুক্তিভিত্তিক যিবিলাক কণ্ট্ৰেকচুৱেল শিক্ষকৰ ৰূপত কৰ্মৰত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন মাধ্যমিক শিক্ষা অসমৰ চৰকাৰী যিটো ৱেবছাইট madhyamik.assam.gov.in যোগেদি বিচৰা হৈছে মুঠ 4669টা পদ পূৰণৰ বাবে এই আবেদন বিচৰা হৈছে, য'ত আৰম্ভণিৰে পৰা আপোনালোকৰ দৰমহা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে আৰু গ্ৰেড পে আপোনালোকক 8,700 টকাকৈ প্ৰদান কৰা হ'ব। লগতে 2019 চনৰ অসম সেৱা বেতন পৰিশোধন সংশোধনীৰ বিধি অনুসৰি অন্যান্য ভাতাও তেওঁলোকে প্ৰযোজ্য কৰিব। এতিয়া জানো আহক কণ্ডিশ্যনছ অফ ৰিক্ৰুটমেণ্ট। The regularized teachers shall be provided basic salary with admissible allowances and first increment be given only after 1 year regularization of service satisfactorily. নিয়মিত কৰা শিক্ষকৰ বাবে প্ৰদান কৰা হ'ব মূল বেতন আৰু প্ৰযোজ্য ভাতা। নিয়মিত কৰ্মচাৰী হিচাপে সেৱা সন্তোষজনকভাৱে 1 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতহে প্ৰথম বৃদ্ধি প্ৰদান কৰা হ'ব। তাৰ পাছতে আছে দি পোষ্ট উইল বি প্ৰস্পেক্টিভ ইন নেচাৰ, নো পে প্ৰটেকশ্যন ফৰ পাষ্ট ৱৰ্ক কেন বি ক্লেইমড, নো প্ৰভিডেণ্ট ফাণ্ড ছাপৰ্ট অফ এনি কাইণ্ড শ্বেল বি এডমিজিবল, ষ্টেট NPS contribution only shall be provided, at no stage any claim for OPS from this post shall be considered, the candidate must be working as additional contractual teacher and must have completed 5 years of continuous services as on 31/10/2024. The eligible candidates shall apply online in the official website of DSC Assam, madhyamik.assam.gov.in from 11:30 a.m. of 12 December to midnight of 8 December 2024. The candidate has to provide his/her Shiksha Setu ID of his/her present school to proceed. The name of an school UDISE are pre-populated. No offline application shall be accepted in this regard. The Directorate of Secondary Education Assam reserves the right to cancel or postpone the recruitment at any state without assigning any reason thereof. The candidate shall apply in the same category of post that he/she was holding as additional contractual teacher. Such special recruitment drive will be carried out thereafter.
এই পদসমূহ প্ৰসৱলক্ষী হ'ব। বিগত কৰ্মৰ বাবে কোনো বেতন সুৰক্ষাৰ দাবী কৰিব নোৱাৰিব। কোনো ধৰণৰ প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা তেওঁলোক প্ৰযোজ্য নহ'ব। মাত্ৰ ৰাজ্যিক NPS নেশ্যনেল পেঞ্চন ছিষ্টেম যোগান ধৰা হ'ব। এই পদসমূহৰ পৰা কোনো পৰ্যায়ত OPS অল্ড যিবিলাক পেঞ্চন স্কিমৰ দাবী তেওঁলোকক গ্ৰহণ কৰা নহ'ব। প্ৰাৰ্থীগৰাকীয়ে অতিৰিক্ত যিবিলাক চুক্তিভিত্তিক শিক্ষকৰূপে কৰ্মৰত হ'ব লাগিব। 31/10/2024 তাৰিখৰ পূৰ্বে অবিৰত 5 বছৰ সেৱা সম্পূৰ্ণ কৰা হ'ব লাগিব। যোগ্য প্ৰাৰ্থীসকলে মাধ্যমিক শিক্ষা অসম চৰকাৰী ৱেবছাইট যিটো madhyamik.assam.gov.in ৰ যোগেদি 2/12/2024 তাৰিখে পুৱাৰ পৰা ৰাতিপুৱা 11:30 বজাৰ পৰা 8 তাৰিখ 2024 তাৰিখলৈকে নিশা 12 বজালৈকে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীগৰাকীয়ে নিজৰ বৰ্তমান বিদ্যালয়ৰ শিক্ষা হেতু ID দিব লাগিব। নাম আৰু বিদ্যালয়ৰ UDISC নম্বৰ পূৰ্বে সংযোজিত থাকিব। এই ক্ষেত্ৰত কোনো অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। অসমৰ মাধ্যমিক শিক্ষাকই কোনো কাৰণ উল্লেখ নকৰাকৈ যিকোনো সময়ত নিয়োগ প্ৰক্ৰিয়া বাতিল অথবা স্থগিত ৰাখিবলৈ অধিকাৰ সংৰক্ষণ কৰিছে। প্ৰাৰ্থীগৰাকীয়ে অতিৰিক্ত চুক্তিভিত্তিক শিক্ষকৰূপে যিটো শ্ৰেণীত কৰ্মৰত আছিল সেই একেই শ্ৰেণীতে আবেদন কৰিব লাগিব। যিকোনো সংশোধন পূৰক প্ৰকাশ প্ৰয়োজন হ'লে মাধ্যমিক শিক্ষা অসম চৰকাৰী ৱেবছাইট madhyamik.assam.gov.in ত প্ৰকাশ কৰা হ'ব। একেবাৰে শেষত তেওঁলোকে এটা নোট দিছে যে attend to applicant all the candidates are requested to visit the official website of DSC Assam at madhyamik.assam.gov.in as well the further information updates related to recruitment will be provided in the DSC official website only. আপোনালোকক বেলেগ ৱেবছাইটত যাব কোৱা নাই, যিটো অল দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড যে ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DSC যিটো মাধ্যমিক অসম madhyamik.assam.gov.in এই অফিচিয়েল ৱেবছাইটত যাবলৈ কৈছে। ইনফৰ্মেশ্যনৰ কাৰণে যিকোনো ৰিলেটেড আপোনালোকে তাত গৈ চাব পাৰিব আৰু অন্য বেলেগ অফিচিয়েল ৱেবছাইটত আপুনি যাব নালাগে। যিটো তেওঁলোকৰ madhyamik.assam.gov.in অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে চাব পাৰিব।